নতুন এটা ভিডিঅ'লৈ পুনৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। আজি এটা ৰিক্ৰুইটমেণ্ট এডভাৰটাইজমেণ্ট আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, যোনটো গোৱালপাৰা ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজৰ ফালৰ পৰা আহিছে। আপোনালোকৰ ইয়াত কেইবাটাও পোষ্ট খালী হৈছে, অৰ্থাৎ 5টা পোষ্ট খালী হৈছে। সেই বিষয়ে যে আপোনালোকৰ মাজত ক'বলৈ গৈ আছোঁ। পিস্কো যি কোড আছে তাত আপোনালোকৰ পোষ্টিং কামটো কৰিব লাগিব। লগতে এইটো দিয়া আছে টেম্পৰাৰী বেচিছ জব হয়, যি আপোনালোকৰ কাৰেণ্ট ফাইনেন্সিয়েল ইয়াৰ থাকিব, সেই 1 বছৰৰ কাৰণে অৰ্থাৎ আপোনালোকৰ পোষ্টটো থাকিব। প্ৰথম পোষ্টটো হ'ল আপোনালোকৰ টেকনিকেল এছিষ্টেণ্ট এটা পোষ্ট আছে, আনৰিজাৰ্ভৰ চেলেৰি হ'ব 26,000। দ্বিতীয়টো হ'ল আপোনালোকৰ ষ্টেন'গ্ৰাফাৰ এটা পোষ্ট আছে, আনৰিজাৰ্ভ 20,000 চেলেৰি। অফিচ এছিষ্টেণ্টৰ 2টা পোষ্ট আনৰিজাৰ্ভৰ কাৰণে আছে, 18,000 চেলেৰি। গোটেইকেইটা পোষ্ট আপোনালোকৰ আনৰিজাৰ্ভে হয়। ড্ৰাইভাৰ আছে, পিয়ন আছে, ড্ৰাইভাৰ এটা পোষ্ট আৰু আপোনালোকৰ পিয়নৰ 2টা পোষ্ট। ইয়াতে খুব গুৰুত্বপূৰ্ণ কথা এইখিনিয়ে হ'ল যে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগে ইয়াত দিয়া আছে। সেই বিষয়ে কৈ আছোঁ আপোনালোকক। টেকনিকেল এছিষ্টেণ্টৰ কাৰণে গ্ৰেজুৱেট লাগিব, লগতে BCA নহ'লে বা যিকোনো ডিগ্ৰী হ'লে পাৰিব। BCA হ'লে মেবি প্ৰিফাৰেঞ্চ পাব পাৰে। দ্বিতীয়টো হ'ল ষ্টেন'গ্ৰাফাৰ, ইয়াত গ্ৰেজুৱেশ্যন লাগিব, লগতে 1 ইয়াৰ যি ষ্টেন'গ্ৰাফিৰ কোৰ্চ আছে সেইটো লাগিব। অফিচ এছিষ্টেণ্টৰ কাৰণে গ্ৰেজুৱেট লাগিব, লগতে 1 ইয়াৰ কম্পিউটাৰ চাৰ্টিফিকেট কোৰ্চ অৰ্থাৎ PGDCA লাগিব। পিয়নৰ কাৰণে ইয়াত লিখা আছে যে আপোনালোকৰ মিনিমাম ক্লাছ 8 ষ্টেণ্ডাৰ্ড পাছ কৰিব লাগিব, আৰু যিসকলে HSLC বা SSLCতকৈ ওপৰত পাছ কৰিছে তেখেতসকলে এপ্লাই কৰিব নোৱাৰিব। ড্ৰাইভাৰ পষ্টৰ মিনিমাম ক্লাছ 8 পাছ হ'ব লাগিব, লগতে ড্ৰাইভিং লাইচেঞ্চ লাগিব। লগতে ড্ৰাইভিং লাইচেঞ্চখন পোৱা আপোনালোকৰ 5 বছৰতকৈ কম হ'ব নালাগিব। এইখিনি আপোনালোকে চাই ল'ব, আৰু ষ্টেণ্ডাৰ্ড ফৰ্মত এপ্লাই কৰিব লাগিব। আপোনালোকে চেল্ফ এটাষ্টেড কপি দিব লাগিব, এজ প্ৰুফৰ দিব লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন যিমান আছে সকলোবিলাক দিব লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন লাগিব, লগতে ড্ৰাইভিং লাইচেঞ্চ লাগিব ড্ৰাইভাৰৰ কাৰণে, যদি এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে সেইখিনি লাগিব, আৰু গোটেইখিনি ডকুমেণ্টছ আপোনালোকে পঠিয়াব লাগিব। ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ গোৱালপাৰালৈ এড্ৰেছ কৰি পঠিয়াই দিব লাগিব, আৰু লগতে লাষ্ট ডেটৰ আগতে আপোনালোকে গৈ পাব লাগিব। লাষ্ট ডেট হ'ল 4 মে 2023 তাৰিখ, এইটো লাষ্ট ডেট। ইয়াৰ আগতে গোৱালপাৰা গৈ পাব লাগিব। এইখিনি আপোনালোকে চাই ল'ব। TAD ইয়াত দিয়া নহয়, আৰু এড্ৰেছটো ইয়াত দিয়া আছে, এইটো এড্ৰেছত আপোনালোকে এপ্লাই কৰিব পাৰিব। আজি ভিডিঅ'টো ইমানখিনি আছিল। আপোনালোকে ভালকৈ চাই যোন এলিজিবল হয় এপ্লাই কৰি দিব। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ জনালোঁ। লাষ্টলৈকে চবে সকলোকে ধন্যবাদ।